নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকৰ অসম চৰকাৰ যিকোনো চাকৰি অফলাইন এপ্লাই কৰোঁতে যি ষ্টেণ্ডাৰ্ড ফৰ্ম পূৰাব লাগে, পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম, সেই বিষয়ে আজি ক'বলৈ গৈ আছোঁ। ফৰ্মখন কেনেকৈ শুদ্ধকৈ পূৰাব লাগে আৰু কেনেকৈ পূৰালে আপোনালোকৰ ৰিজেক্ট হোৱাৰ কোনো চান্স নাথাকে, সেই বিষয়ে ক'বলৈ গৈ আছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাব আৰু নতুনকৈ যদি কোনোবা মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। অসম চৰকাৰ বিভিন্ন অফলাইন চাকৰিত আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন খুবেই গুৰুত্বপূৰ্ণ আৰু এখন কেনেকৈ ভালকৈ পূৰাব লাগে সেইটো বহুত গুৰুত্বপূৰ্ণ হৈ পৰে। সেইবাবে আজি আপোনালোকক মই দেখুৱাই আছোঁ কেনেকৈ পূৰালে আপোনালোকৰ ফৰ্মখন একেবাৰে শুদ্ধ হ'ব, লগতে ৰিজেক্ট হোৱাৰ একেবাৰে চান্স নাথাকিব। ব'লক তেতিয়াহ'লে দেখুৱাই আছোঁ ফৰ্মখন কেনেকৈ পূৰাব লাগে। বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয় আপোনালোকৰ যিকোনো অসম চৰকাৰী অফলাইন এপ্লাই কৰিলে এখন ফৰ্ম আপোনালোকৰ এপ্লিকেশ্যন কৰি পঠিয়াব লাগে। আজি এখন কেনেকৈ পূৰাব লাগে এইটো আপোনাক দেখুৱাবলৈ গৈ আছোঁ। প্ৰথমতে আপোনালোকৰ টু-ডা থাকিব, এইটো আপোনালোকৰ এডভাৰটাইজমেণ্ট অথৰিটি। এডভাৰটাইজমেণ্টটোত আপোনালোকৰ লিখা থাকিব এড্ৰেছটো, য'লৈ আপোনালোকৰ পঠিয়াব লাগিব সেইটো দিব লাগিব। ইয়াত মই দেখুৱাইছোঁ আপোনালোকৰ অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট, মেজিষ্ট্ৰেটলৈ মই পঠিয়াইছোঁ। আপোনালোকে এডভাৰটাইজমেণ্টটোত থাকিব, সেইটো দিব লাগিব আপোনালোকৰ। লগতে ডিপাৰ্টমেণ্ট দিব লাগিব আপোনালোকৰ, ডিষ্ট্ৰিক্ট কোড, এইটো দিবলৈ নাপাহৰিব, ডিষ্ট্ৰিক্ট কোড। লগতে আপোনালোকৰ নেম দিব লাগিব, ফুল কেপিটেল লেটাৰত দিব লাগিব। লগতে আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ দিব লাগিব। ইয়াত মই এটা ভাবি এড্ৰেছ দিছোঁ, কিন্তু আপোনালোকৰ কমপ্লিট এড্ৰেছ দিব লাগিব উইথ পুলিচ ষ্টেচন, লগতে আপোনালোকৰ পোষ্টেল এড্ৰেছ দিব লাগিব, লগতে পিন নম্বৰ দিব লাগিব। তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ নেম দিব আৰু এড্ৰেছ দিব লাগিব। মই ইয়াত এটা ভাবি এড্ৰেছ দিছোঁ, আপোনালোকে নিজৰ এড্ৰেছ ইয়াত দিব। ফাদাৰ্ছ নেম আৰু ফাদাৰ ফুল এড্ৰেছ দিব, পুলিচ ষ্টেচন দিব, লগতে আপোনালোকৰ পোষ্ট অফিচ, লগতে পিন নম্বৰ এইবিলাক গাঁঠি দি দিব ইয়াত। 4 নম্বৰত আছে আপোনালোকৰ প্লেচ অফ বাৰ্থ ইনক্লুডিং পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট। আপোনালোকৰ প্লেচ অফ বাৰ্থ আপোনালোকৰ ক'ত জন্ম হৈছে ইয়াত ভালকৈ লিখিব লাগিব, উইথ পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট দিব লাগিব। 5 নম্বৰত আপোনালোকৰ আহি গ'ল আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া এণ্ড ইফ বাই হোৱাট। আপোনালোকে বাই বাৰ্থ দিব লাগিব। 6 নম্বৰটো আপোনালোকৰ আহি গ'ল এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকে যি পাছ কৰিছে, বি এ পাছ দিব, BSc পাছ, বিকম। আপোনালোকৰ কোৱালিফিকেশ্যন যি আছে সকলো দিব। লগতে আপোনালোকৰ ক'ৰ পৰা কৰিছে, মই ডিব্ৰুগড় ইউনিভাৰ্চিটি দিছোঁ, আপোনালোকে য'ৰ পৰা কৰিছে সেইটো দিব। ইনষ্টিটিউটখনৰ নাম দিব পাৰে, নহ'লে আপোনালোকৰ ইউনিভাৰ্চিটিৰ নাম দিব পাৰে। 7 নম্বৰত আছে আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন, যদি এক্সট্ৰা কিবা কোৱালিফিকেশ্যন আছে, যেনেকৈ মই ইয়াত PGDC দিছোঁ, যদি আপোনালোকৰ কিবা আছে তেতিয়াহ'লে আপোনালোকে এইটো দিব পাৰে। 8 নম্বৰত আহি গ'ল আপোনালোকৰ কমিউনিটিটো খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে কি কমিউনিটিৰ পৰা বিলং কৰে, আছামিছ হ'লে আছামিছ দিব, বড়ো হ'লে বড়ো দিব, বেংগলী হ'লে বেংগলী দিব। তাৰপাছত আপোনালোকৰ কিবা যদি ৰিজাৰ্ভেশ্যন আছে সেইটো আপোনালোকে দিব লাগিব। মই ইয়াত দিছোঁ জেনেৰেল UR। আপোনালোকৰ যদি OBC OMBC কিবা আছে তেতিয়াহ'লে আপোনালোকে এইটো দিব লাগিব। SC ST যদি থাকে তেতিয়াহ'লে এইটো দিব লাগিব আপোনালোকে। তাৰপিছত আপোনালোকৰ 8 আছে আপোনালোকৰ ষ্টেট ইয়ৰ ৰিলিজন, আপোনালোকে যি ৰিলিজন আছে সেইটো দিব লাগিব। লগতে বিত আছে আপোনালোকৰ আৰ ইউ এ মেম্বাৰ অফ চিডিউল ট্ৰাইব, চিডিউল কাষ্ট, যদি হয় ইয়েছ দিব, যদি নহয় তেতিয়াহ'লে ন' দিব। 9 নম্বৰ আছে আপোনালোকৰ এজ। প্ৰথমতে ডে দিব, তাৰপিছত মান্থ দিব, তাৰপিছত ইয়াৰ দিব। 10 নম্বৰ আছে আপোনালোকৰ প্ৰেজেণ্ট অকুপেশ্যন, যদি আছে ইয়েছ দিব, যদি নাই তেতিয়াহ'লে নীল বা ন' দিব পাৰে। 11 নম্বৰত আছে আপোনালোকৰ প্ৰিভিয়াছ এপইণ্টেড হেল্থ ইফ এনি, যদি আপোনালোকৰ আগতে ক'ৰবাত কাম কৰিছে তেতিয়াহ'লে ইয়েছ দিব, যদি নাই তেতিয়াহ'লে ন' দিব। 12 নম্বৰত আছে আপোনালোকৰ আৰ ইউ এ টেম্পৰেৰী অফ ৰিটেন্স পাৰ্চন অফ টেম্পৰেৰী ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট অফ আছাম, যদি হয় ইয়েছ দিব, যদি নহয় ন' দিব। 13ত আছে আপোনালোকৰ আৰ ইউ এ ট্ৰেইন ইনৰ NCC, লগতে আপোনালোকৰ হোমগাৰ্ডৰ যদি ট্ৰেইনিং আছে, লগতে চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছৰ যদি ট্ৰেইনিং আছে তেতিয়াহ'লে আপোনালোকে ইয়েছ দিব, নাথাকিলে আপোনালোকে ন' দিব। ইয়াতে খুবেই ইম্পৰ্টেণ্টটো হ'ল আপোনালোকৰ 14 নম্বৰটো, ইয়াত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো দিব লাগিব। যদি সেইটো নিদিয়ে তেতিয়াহ'লে আপোনাৰ ডাইৰেক্টলি এপ্লিকেশ্যন কেঞ্চেল হোৱাৰ খুবেই বেছি চান্স আছে, মানে আপোনালোকৰ কেঞ্চেল হৈ যাব। সেইটো আপুনি দিবলৈ নাপাহৰিব। 15 নম্বৰত আছে আপোনালোকৰ যদি আপোনালোকৰ ফেমিলিত কোনোবা চৰকাৰী বা ছেমি গভৰ্ণমেণ্ট চাকৰি কৰা আছে তেতিয়াহ'লে ইয়েছ দিব, যদি নাই ন' দিব। যদি আছে তেতিয়াহ'লে তেখেতৰ লগত আপোনালোকৰ ৰিলেশ্যন আৰু তেখেতে কোনটো জব কৰিছিল, কিমান পে'ড ৰাউণ্ড পায়, তাৰ শ্লিপ মানে কিমান পায়, লগতে পষ্টিং পাৰ্মানেণ্ট নে টেম্পৰেৰী সেইটো আপোনালোকে দিব পাৰিব ইয়াত। এতিয়া 16 নম্বৰত চাওক আপোনালোকৰ ফেমিলি ইনকাম চাৰ্টিফিকেট ফ্ৰম গাঁও প্ৰধান DC SDO চাৰ্কল অফিচাৰ টু বি ফাৰ্নিছ। যদি এইটো আপোনালোকৰ এডভাৰটাইজমেণ্টত যদি লিখা আছে যে আপোনালোকে ফেমিলি ইনকাম দিব লাগিব তেতিয়াহে এইটো দিব, যদি দিব নালাগে তেতিয়াহ'লে এইটো আপোনালোকে একো লিখিব নালাগে, এনেকৈ থৈ দিব। 17 নম্বৰটো ঠিক তেনেদৰে যদি এডভাৰটাইজমেণ্টত যদি আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ তাত মেনশ্যন কৰা আছে যে অমুক জেগাত আপোনালোকৰ এক্সামিনেশ্যন হ'ব, এইটো তেতিয়াহে দিব লাগিব। যদি
তাত লিখা নাই এডভাৰটাইজমেণ্টত তেতিয়াহ'লে আপুনি এইটো দিব নোৱাৰে, নিদিব, নহ'লে কেঞ্চেল হৈ যোৱাৰ খুবেই বেছি চান্স আছে। চ' তলত দিব আপোনালোকে কি পষ্টৰ কাৰণে এপ্লাই কৰিছে, সেইটো জুনিয়ৰ এছিষ্টেণ্ট মই এনেই দিছোঁ, আপোনালোকে পষ্টটো তাত থাকিব, চ' এইটোত পষ্টটো দিব। লগতে আপোনালোকৰ ইয়াত ট্ৰেজাৰী চালান আজিকালি সেইটো মানে কেঞ্চেলেই কৰিছে, চ' সেইটো দিব নালাগে আপোনালোকৰ। চ' ইমানখিনি আছিল। তাৰপিছত আপোনালোকে ইয়াত ছিগনেচাৰ কৰিব, লগতে ডেটটো দিব ইয়াত। চ' এইখিনিয়ে আছিল, খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াত যদি মই ক'বলৈ যাওঁ, আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিবলৈ নাপাহৰিব, সেইটো খুবেই ইম্পৰ্টেণ্ট হয়। লগতে আপোনালোকৰ এড্ৰেছটো ভালকৈ দিব, এইটো এড্ৰেছ লগতে আপোনাৰ এড্ৰেছ চব মানে ভালকৈ দিব লাগিব। ত' ইমানখিনিয়ে আছিল আপোনালোকৰ। আৰু এইটো খুবেই ইম্পৰ্টেণ্ট, যদি ফেমিলি চাৰ্টিফিকেট যদি এডভাৰটাইজমেণ্টত বিচাৰিছে তেতিয়াহে দিব, আৰু এক্সামিনেশ্যন চেণ্টাৰত যদি এডভাৰটাইজমেণ্টত যদি আছে তেতিয়াহে দিব, যদি নাই তেতিয়াহ'লে আপোনালোকে ব্লেংক এৰি দিব পাৰে। চ' এইখিনিয়ে আছিল আপোনালোকৰ, এইটো চাই ল'ব পাৰে, ইয়াতকৈ বিশেষ একো নাই। চ' ইমানখিনি কৰি আপোনালোকে ডকুমেণ্টছবিলাক গাঁঠি দি পঠিয়াই দিব লাগিব। চ' আপোনালোকে চাই ল'ব পাৰে। চ' আজি ভিডিঅ'টো ইমানখিনি আছে, যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। চ' আজি বেছি দীঘলীয়া নকৰোঁ, আজিৰ কাৰণে ধন্যবাদ।